এতিয়া আমি ৬৪ নং পানাৰী বিধানসভাৰ সীমামূৰীয়া অঞ্চল চৈবাৰী গাঁও। এই গাঁওটিত এটি ফুটকিবাৰীৰ পৰা চৈবাৰীলৈকে যোৱা এটি ডুং আছে। এই ডুঙৰ পানীখিনিৰে আমাৰ প্ৰায় বালিপাৰা কালাইগাঁৱৰ ওচৰ ৰূপাঘাটলৈকে বা ৰূপাতললৈকে ইয়াৰ কৃষক ৰাইজে কমেও প্ৰায় 15খন গাঁৱৰ ৰাইজে এই ডুঙৰ পানীৰে খেতি কৰে। গতিকে এইবাৰ বাৰিষা খেতিৰ ভৰ সময়তে এই পাৰটি চৈবাৰী ভেটেনাৰী কাষত ডুংপাৰটো ভাঙি উল্টা খুন্দাত পৰি নোৱানৈ নদীত পৰি গ'ল। গতিকে ইফালেদি পানী যোৱাৰ ফলত আমাৰ কৃষক ৰাইজৰ খেতি কৰাত অতি কষ্টকৰ হ'ল আৰু আমাৰ খেতিৰ উৎপাদনো যথেষ্টভাৱে কমি গ'ল। গতিকে এই কামটি আমাৰ মাননীয় অধ্যক্ষ ছাৰে নিজাববীয়াকৈ কোনো স্কিম নোহোৱাকৈ আহি চাই, গতিকে এইটো কাম এসপ্তাহৰ ভিতৰত আমাক কৰি দিলে। গতিকে এই কামটিৰ কাৰণে আমি তেওঁক অশেষ ধন্যবাদ জনাইছোঁ। গতিকে আহি থকা পৰৱৰ্তী সময়তো যাতে তেওঁ আমাৰ এই সমস্যাটো সমাধান কৰিব বুলি আমি আশা ৰাখিলোঁ। কেইটা গাঁও চলাই এইটো বান্ধটো? এইটো গাঁৱত আমাৰ প্ৰায় 15খনমান গাঁও আমাৰ এইটো ডুঙৰ পানীখিনি পায়। কেইদিন লাগিল? এতিয়া এই কামটো এসপ্তাহৰ ভিতৰত আমাক কৰি দিলে। গতিকে আমি অশেষ ধন্যবাদ জনাইছোঁ। বিশ্বজিৎ ছাৰৰ লগতে আমাৰ ইয়াত কাম কৰা মানুহখিনিকো আমি অশেষ ধন্যবাদ জনালোঁ। যিটো তেওঁ ছাৰা পানাৰী সমষ্টিनि MLA ছাৰা যিটো নিজাই মাबानि माबा हिसाबैनो माबा हाबाखौ तारातारि मावना होबाय। नङाब्ला जोंबो बहुद उसुबिदा दंमोन आरो दैज्लां गेजेराव जोंहा बे माबाया बायलांबाय। बायनानै बहुद खेथि बाथि माने नरम जाबाय, फ्राय नरमानो जाबाय। उपाय गैया जाहैदों। तथापि जों तारातारि माबानानै जनायनानै जों सारा निजायैनो माबा खालामनानै मानसि लगायनानै हप्तासे उनावनो हाबाखौ मावना होदों। बेवहाय जोंबो धन्यबाद। आरो जोंहा बे दंगा गैयाबो बहुद असुबिदा, जोंनि एकल'जों नङा, एकदम कालाइगाव खाथिहालागि